বিভিন্ন সময়ত তথ্য প্ৰযুক্তিগত বৈজ্ঞানিক আৱিষ্কাৰ হৈছে আৰু সিহঁতৰ সৈতে মস্তিষ্কৰ তুলনা কৰা হৈছে। এনেকৈ দীঘল সময় ধৰি পৰীক্ষা কৰি অহা হৈছে কোন বেছি দক্ষ, ঘড়ী নে মস্তিষ্ক, কম্পিউটাৰ নে মস্তিষ্ক, ইণ্টাৰনেট নে মস্তিষ্ক। সুখৰ কথা হ'ল প্ৰতিবাৰতে জয়লাভ কৰিছে আমাৰ মস্তিষ্কই। আমাৰ মস্তিষ্কৰ ধাৰণ ক্ষমতা কিমান গিগাবাইট নে টেৰাবাইট হ'ব এনেকৈ ভাবিছে নেকি? তেতিয়াহ'লে ভুল ভাবিছে। আমাৰ মস্তিষ্কৰ কোনো মেমৰি কাৰ্ডৰ নিচিনা সীমাবদ্ধতা নাই, অৰ্থাৎ কেতিয়াও আমাৰ মস্তিষ্ক স্মৃতিৰে পৰিপূৰ্ণ হৈ শেষ হৈ নাযাব। যদি এনেকুৱা কোনোবা আছে যিসকলে মস্তিষ্কত স্মৃতি শেষ হৈ যোৱাৰ ভয়ত এলেহুৱা হৈ বহি আছে, তেন্তে কামত নামি পৰক। যিমান ইচ্ছা তাক ব্যৱহাৰ কৰক।